মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে মোৰ দৰ্পণ অসম ইউটিউব চেনেলৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জনাইছো। আশা কৰোঁ সকলোৱে ভালে আছা। তো তোমালোকে মোৰ এই দৰ্পণ অসম ইউটিউব চেনেলটোৰ জৰিয়তে বিশেষকৈ ক্লাছ 9, 10 আৰু 11, 12 100% ষ্টাডি নোটছৰ লগত প্ৰিভিয়াছ 8 ইয়াৰৰ কোৱেশ্চন পেপাৰ সলভ পাবা। অকল ক্লাছ 9ৰ প্ৰিভিয়াছ কোৱেশ্চন পেপাৰ সলভ নাথাকিব, কাৰণ আমি সকলোৱে অৱগত যে প্ৰতিখন জিলাৰ কি প্ৰশ্ন কাকতবিলাক বেলেগ বেলেগ হয়। বাকি ক্লাছ 10, 11 আৰু 12 100% ষ্টাডি নোটছৰ লগত কোনটো কোৱেশ্চন কোন চনত আহিছে, কোৱেশ্চনটো কিমান বাৰ আহিছে, গোটেইবিলাক বস্তু ডিটেইলছ দিয়া থাকিব। আৰু মই নোটছ বিলাক এনেকৈ বনাইছো তোমালোকৰ কাৰণে, এইবিলাক চোৱাৰ পিছত আৰু এক্সট্ৰাকৈ তোমালোকৰ বুক কৰিব নালাগে। আৰু আশা কৰোঁ প্ৰতিটো এক্সামত মোৰ এই দৰ্পণ অসম ইউটিউব চেনেলত যিবিলাক ভিডিঅ' আপলোড কৰিম তোমালোকৰ কাৰণে, গোটেইবিলাক ভিডিঅ' তোমালোকে ভালকৈ চাবা। প্ৰতিটো এক্সামত প্ৰতিটো কোৱেশ্চনে কমন পাবা, ঠিক আছে। তো মই আজি তোমালোকৰ পাঠ্যপুথিত থকা মূল্যবোধ শিক্ষা এই লেচনটোৰ বিষয়ে আলোচনা কৰিম। আৰু তোমালোকে সকলোৱে অৱগত যে মূল্যবোধ আৰু কৈশোৰ কাল তোমালোকৰ দুটা লেচন আছে। এই দুটা লেচনত তোমালোকৰ টোটেল মাৰ্কস আছে 10 মাৰ্কস। আৰু 10 মাৰ্কসৰ ভিতৰত 1 মাৰ্কৰ থাকিব দুটা, 4টা দিব, দুটা লিখিব লাগিব। 2 মাৰ্কৰ দুটা লিখিব লাগিব, 4টা দিয়ে। আৰু 3 মাৰ্কৰ এটা লিখিব লাগে, 3টা দিয়ে। গতিকে কোনোবাই যদি এটা লেচনৰ পৰা তথাপিতো 7 বা 8 পাবা, কেতিয়াবা হয়তো কোৱেশ্চনৰ প্যাটাৰ্নৰ ওপৰত ডিপেন্ড কৰিব, কেতিয়াবা 10 পাব পাৰা। আৰু বিলিভ নহলে তোমালোকক মই 2017 পৰা 2025 লৈকে অলৰেডি কোৱেশ্চন পেপাৰ মই সলভ কৰি আপলোড কৰিছো। তাতে তোমালোকে ভিডিঅ' বিলাক চাই ল'বা, তাতে চালেও গম পাবা যে সঁচা কৈছো নে মিছা কৈছো, ঠিক আছে। আৰু তোমালোকৰ গ্ৰামাৰত যোনটো মাৰ্কস আছে 30 মাৰ্কস, সেইটোৰ কাৰণে মই এক্সট্ৰা ভিডিঅ' বনাম। তো পৰীক্ষা এতিয়াও দেৰি আছে না, ফেব্ৰুৱাৰী মাহত, গতিকে এই মাহৰ ভিতৰত মই সকলোবিলাক বস্তু দিয়াৰ কাৰণে মই যত্ন কৰিম। তো বলা আজি মই মূল্যবোধ শিক্ষাৰ বিষয়ে আলোচনা কৰোঁ। তো মূল্যবোধ শিক্ষাটো হল এনেকুৱা এটা শিক্ষা যে সমাজত যদি মূল্যবোধ শিক্ষা নাথাকে তেতিয়াহ'লে মানুহ আৰু জীৱ জন্তুৰ মাজত কোনো ধৰণৰ ভেদাভেদ নাথাকিব। কিমানে গুৰুত্বপূৰ্ণ এটা শিক্ষা। গতিকে সহজ অৰ্থত মূল্যবোধ মানে আমি কি বুজি পাওঁ সাধাৰণতে, যে সহজ অৰ্থত মূল্যবোধ মানে হল আমাৰ সামাজিক জীৱন সুস্থভাৱে পৰিচালিত বা পৰিচালনা কৰিবৰ বাবে কিছুমান নীতি আৰু আদৰ্শ, যিবিলাক সামাজিকীকৰণ বা সমাজৰ পৰা আৰু শিক্ষণৰ জৰিয়তে আয়ত্ত কৰিব পাৰি। এইখিনি হল সহজ অৰ্থত মূল্যবোধ। গতিকে বাকি এতিয়া লেচনটোৰ যিবিলাক ইনসাইড কোৱেশ্চন আছে বা পাঠভিত্তিক কোৱেশ্চন আছে সেইবিলাকৰ বিষয়ে আমি আলোচনা কৰিম। তো বাকিবিলাক তোমালোকে চাই যাবা। মূল্যবোধ শিক্ষা, আৰু এই পাঠটোৰ লিখক হল ডক্টৰ দুলুমণি গোস্বামী। মূল্যবোধ মানে কি আমি এইটো আগত বুজি পাব লাগিব। যে শৰ্টলি যদি ক'ব যাওঁ যে মূল্যবোধ এনেকুৱা এটা বস্তু, যদি সমাজত মূল্যবোধ নাথাকে তেতিয়াহ'লে মানুহ আৰু জীৱ জন্তুৰ মাজত কোনো ধৰণৰ ভেদাভেদ নাথাকিব। তেতিয়াহ'লে কিমান ইম্পৰ্টেণ্ট মূল্যবোধ শিক্ষাটো, হয় না? এতিয়া চোৱা শব্দৰ অৰ্থবিলাক চোৱা। সত্যম শিৱম সুন্দৰম, নন্দনতাত্ত্বিক সুখ বা আনন্দজনক 2018 আহিছিল। মোক্ষ শব্দৰ অৰ্থ যদি আহে কি লিখিবা? মুক্তি বা নিৰ্মাণ। কুকুৰ মিন্স কুকুৰ, শ্ৰীগাল শিয়াল আৰু গৰ্দব গাত, ঠিক আছে। নেক্সট চোৱা কবিৰ পৰিচয়ৰ ওপৰত কোৱেশ্চন। মুঠৰ ওপৰত এইবিলাক তোমালোকে যদি ভালকে ভিডিঅ'বিলাক চোৱা আৰু এক্সট্ৰাকৈ একো বস্তুৱে চাব নালাগে, কোনো বুক চাব নালাগে, কোনো কোৱেশ্চন বেংক চাব নালাগে, ঠিক আছে। 100% কমন পাবা ইয়াৰ পৰা। ডক্টৰ দুলুমণি গোস্বামীৰ জন্ম হৈছিল 1967 চনত। ক'ত হৈছিল? শিৱসাগৰত। আৰু ডক্টৰ দুলুমণি গোস্বামীয়ে বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগৰ অৰ্থাৎ এডুকেশ্যন ডিপাৰ্টমেণ্টত অধ্যাপনা কৰি আছে। নেক্সট কোৱেশ্চন কি আছে? ডক্টৰ দুলুমণি গোস্বামীৰ 45খনতকৈ অধিক গৱেষণা পত্ৰ ইতিমধ্যে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ গ্ৰন্থত বা পত্ৰিকাত প্ৰকাশ পাইছে। যদি দিয়ে যে ডক্টৰ দুলুমণি গোস্বামীৰ কিমানখন গৱেষণা পত্ৰ ইতিমধ্যে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰকাশ পাইছে? 45খনতকৈ অধিক। এইটো আহে কিন্তু পৰীক্ষাত। ডক্টৰ দুলুমণি গোস্বামীৰ দ্বাৰা ৰচিত আৰু সম্পাদিত গ্ৰন্থৰ সংখ্যা কিমান? অনলি 3, ঠিক আছে। নেক্সট চোৱা তোমালোকৰ ইয়াতে প্ৰতিটো লেচনৰ 8 ইয়াৰ কোৱেশ্চন পেপাৰ সলভ থাকিব। মূল্যবোধে সমাজত
প্ৰচলিত কোনবোৰ দিশক সামৰি লয়? ভালকে বুজি ল'বা যে মূল্যবোধ হৈছে মানুহৰ জীৱনৰ কিছুমান নিৰ্দেশিকা নীতি মানে কিছুমান নীতি নিয়ম যিবোৰে মানুহৰ দৈহিক মানসিক উৎকৰ্ষ সাধন কৰি সমাজৰ মংগল কৰে আৰু মূল্যবোধে সমাজত প্ৰচলিত ধৰ্মীয় বিশ্বাস জীৱন দৰ্শন নৈতিক আদৰ্শ ৰাজনৈতিক আদৰ্শ আচাৰ ব্যৱহাৰ দৈনন্দিন জীৱনৰ কাৰ্যাৱলী এই সকলোবোৰ দিশ সামৰি লয়। তাৰপিছত কোৱেশ্চনটো চোৱা 2024ত আহিছে যে আদৰ্শবাদী দাৰ্শনিকসকলৰ মতে চিৰন্তন মূল্যবোধ কেইটা কি কি আৰু ইয়াৰ পৰিৱৰ্তন হয়নে 1+1 মাৰ্ক 2 মাৰ্কস টোটেল যে আদৰ্শবাদী দাৰ্শনিকসকলৰ মতে চিৰন্তন মূল্যবোধ কেইটা হল কি কি সত্যম শিৱম সুন্দৰম আৰু চিৰন্তন মূল্যবোধ কেইটা তিনিটা ইয়াৰ পৰিৱৰ্তন হয়নে ইয়াৰ পৰিৱৰ্তন নহয় এইখিনি লিখিলে 2 মাৰ্ক। নেক্সট কোৱেশ্চন 2023 আহিছিল মানুহক কৰ্তব্য সম্পৰ্কে হকিয়াই দিয়া মূল্যবিদৰ নাম কি? যে মানুহক কৰ্তব্য সম্পৰ্কে হকিয়াই দিয়া মূল্যবিদৰ নাম হল ধৰ্ম। ঠিক আছে যে অৰ্থ আৰু কামতকৈ শ্ৰেষ্ঠ মূল্যবিদৰ নাম কি? এইটো এনসাৰটো কি অৰ্থ আৰু কামতকৈ শ্ৰেষ্ঠ মূল্যবিদৰ নাম হল ধৰ্ম। এইটো আহিছিল 23 হা এইটো নহয় ওপৰটো নহয়। নেক্সট মূল্যবোধ মানুহে সামাজিক পৰিৱেশৰ পৰা আয়ত্ত কৰে কথাকাৰ সঁচা নে 2025ত আহিছিল যে অলপ আগতে পাইছো আমি যে মূল্যবোধ মানুহে সামাজিক পৰিৱেশৰ পৰা আয়ত্ত কৰে কথাকাৰ সঁচা এইটো লিখিলেই 1 মাৰ্কস। তাৰপিছত সমাজ পৰিৱৰ্তনৰ এক শক্তিশালী মাধ্যম কি 2025ত আহিছিল কি সমাজ পৰিৱৰ্তনৰ এক শক্তিশালী মাধ্যম হল মূল্যবোধ শিক্ষা। ভাৰতীয় প্ৰাচীন শিক্ষা ব্যৱস্থাৰ মূল আধাৰ কি আছিল 2023 আহিছিল কি আছে এনসাৰটো মূল্যবোধ শিক্ষা। ধৰ্ম আৰু মোক্ষ বুলিলে কি বুজা? এতিয়া কোৱেশ্চনটো হল আমি অলপ আগত পাইছো শব্দৰ অৰ্থত মোক্ষ মানে কি বা মোক্ষ শব্দৰ অৰ্থ কি? ঠিক আছে শব্দৰ অৰ্থ যদি আহে তেতিয়া লিখিবা মুক্তি বা নিৰ্বাণ আৰু যদি দিয়ে ধৰ্ম আৰু মোক্ষ বুলিলে কি বুজা? ঠিক আছে তেতিয়া কিন্তু অলপ বেলেগ হ'ব ডেফিনেশন টাইপ যে অৰ্থ আৰু কামতকৈ শ্ৰেষ্ঠ মূল্যবিদৰ নাম হল ধৰ্ম আৰু মোক্ষ হৈছে মানৱ জীৱনৰ চৰম উদ্দেশ্য লাভৰ উপায় যিটো মানুহৰ আত্মবোধৰ ওপৰত প্ৰতিষ্ঠিত। বুজি পালা? তাৰপিছত চোৱা দিয়াই আছে 2017 আৰু 23 আহিছে যে মোক্ষ বুলিলে কি বুজা? যে মোক্ষ হৈছে মানৱ জীৱনৰ চৰম উদ্দেশ্য লাভৰ উপায় যিটো মানুহৰ আত্মবোধৰ ওপৰত প্ৰতিষ্ঠিত। এইটো একচুয়ালি অলপ মিস্টেক হৈছে একো নাই দিয়া। প্ৰশ্নটো হল মূল্যবোধৰ ত্ৰিনীতি কি? মূল্যবোধৰ ত্ৰিনীতি হল সত্যম শিৱম আৰু সুন্দৰম যি তিনটা চিৰন্তন মূল্যবোধ। ঠিক আছে যে সত্যম শিৱম আৰু সুন্দৰম এই তিনটাক মূল্যবোধৰ ত্ৰিনীতি বুলি কোৱা হয় আৰু এইটো কোৱেশ্চন আহিছিল 2019 আৰু 22 আহিছিল। ভাৰতীয় সংবিধানে ভাৰতবৰ্ষক কেনে ধৰণৰ ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিছে 2020ত আহিছিল। এইটো এনসাৰটো হ'ব যে ভাৰতীয় সংবিধানে ভাৰতবৰ্ষক এখন সাৰ্বভৌম গণতান্ত্ৰিক সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিছে। নেক্সট মূল্যবোধ সমূহৰ অৰ্থ উদ্দেশ্য আৰু ব্যৱহাৰ অনুসৰি চাৰিটা উল্লেখযোগ্য প্ৰকাৰৰ নাম লিখা 2019ত আহিছিল আৰু চাৰিটা উল্লেখযোগ্য প্ৰকাৰৰ নাম হল নৈতিক মূল্যবোধ আধ্যাত্মিক মূল্যবোধ অৰ্থনৈতিক মূল্যবোধ আৰু নান্দনিক মূল্যবোধ বা নন্দনতাত্ত্বিক মূল্যবোধ। নৈতিক শব্দটোৰ ইংৰাজী প্ৰতিশব্দ কি? যে নৈতিক শব্দটোৰ ইংৰাজী প্ৰতিশব্দ হল মৰেল। তাৰপিছত আছে যে মৰেল শব্দটো কোন ভাষাৰ কি শব্দৰ পৰা উৎপত্তি হৈছে? যে মৰেল শব্দটো লেটিন ভাষাৰ মৰিচ শব্দৰ পৰা উৎপত্তি হৈছে।
বুজি পালা যে মৰেল শব্দটো লেটিন ভাষাৰ মৰিচ শব্দৰ পৰা উৎপত্তি হৈছে এতিয়া যদি যে মৰিচ শব্দৰ অৰ্থ কি তেতিয়া কি লিখিবা সরি মরিচ শব্দৰ অৰ্থ কি যদি আহে পৰীক্ষাত যে লেটিন ভাষাৰ মৰিচ শব্দটোৰ অৰ্থ হল আচাৰ ব্যৱহাৰ আৰু লোকাচাৰ নৈতিকতাই কি মানি চলাটো বুজায় যে নৈতিকতাই সমাজৰ ৰীতি-নীতি মানি চলাটো বুজায় ফাৰ্ষ্টতে পাইছো নৈতিক স্বতন্ত্ৰতা বুলিলে কি বুজায় 2022 and 24 আইছিল এনসারটো হল যে নিজস্বভাৱে কোনো এক নৈতিক সিদ্ধান্ত লোৱাৰ ক্ষমতা আনৰ লগত আলোচনা কৰিলেও এনে ধৰণৰ সিদ্ধান্তৰ সমস্ত দায়িত্ব ব্যক্তিয়ে নিজে স্বীকাৰ কৰি লোৱাৰ মানসিকতা তাৰপিছত কোশ্চেনটো 2025 আইছে যে মানৱ জীৱনৰ তিনটা মূল মূল্যবোধ কি কি মানৱ জীৱনৰ তিনটা মূল মূল্যবোধ হল সত্য শিৱ আৰু সুন্দৰ নেক্সট কোশ্চেন নন্দনতাত্ত্বিক মূল্যবোধৰ চাবিকাঠি কি 2020 আৰু 23 আইছে যে মনোযোগই হৈছে নন্দনতাত্ত্বিক মূল্যবোধৰ চাবিকাঠি মনোযোগই হৈছে কি নন্দনতাত্ত্বিক মূল্যবোধৰ চাবিকাঠি তাৰপিছত ব্যক্তিয়ে মূল্যবোধ কিহৰ পৰা আয়ত্ত কৰে শিক্ষা আৰু সামাজিক পৰিৱেশৰ পৰা আয়ত্ত কৰে নেক্সট কোনবোৰ কাৰ্যৰ কোনো মূল্য আছে বুলি ক'ব নোৱাৰি যে ব্যক্তিৰ যি কামে বা প্ৰয়োজন পূৰণে আনৰ অপকাৰ কৰি সামাজিক পৰিৱেশ বিনষ্ট কৰে তেনে কামৰ কোনো মূল্য আছে বুলি ক'ব নোৱাৰি তাৰপিছত নেক্সট ব্যক্তিয়ে মূল্যবোধ কিহৰ পৰা আয়ত্ত কৰে যে ব্যক্তিয়ে সামাজিক পৰিৱেশত থাকি মূল্যবোধ আয়ত্ত কৰে তাৰপিছত কোশ্চেনটো চোৱা 2017 আইছিল গতিকে এইটো কোশ্চেনো ইম্পৰ্টেন্ট আছে নথকা নহয় আৰু কোশ্চেনটো হল যে ৰাষ্ট্ৰীয় শিক্ষা আৰু গৱেষণা পৰিষদে উল্লেখ কৰা 10 প্ৰকাৰৰ মূল্যবোধ কি কি 2017 আইছিল 10 প্ৰকাৰৰ মূল্যবোধ হল তোমালোকে জানা এইবিলাক কিন্তু খালি ধুনীয়াকৈ সজাই লিখিল হল 1 নম্বৰ সংযম 2 নম্বৰ সহানুভূতি সহযোগিতা অন্য সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধা পৰিষ্কাৰ পৰিচ্ছন্নতা নম্ৰতা মানৱতাবোধ অহিংসা দেশ প্ৰেম আৰু সামাজিক দায়িত্ববোধ এইকেইটা তাৰপিছত কোশ্চেনটো চোৱা প্ৰথম অৱস্থাত মূল্য শব্দটো কি উদ্দেশ্যত ব্যৱহাৰ হৈছিল যে প্ৰথম অৱস্থাত মূল্য শব্দটো কেৱল অৰ্থনৈতিক উদ্দেশ্যত ব্যৱহাৰ হৈছিল নেক্সট আদৰ্শবাদী দাৰ্শনিকসকলৰ মতে মূল্যবোধ কেইটা আৰু কি কি যে আদৰ্শবাদী দাৰ্শনিকসকলৰ মতে মূল্যবোধ তিনটা সত্যম শিৱম সুন্দৰম নেক্সট প্লেটোৰ মতে সৌন্দৰ্যবোধ কেনে ধৰণৰ যে প্লেটোৰ মতে প্ৰতিটো বস্তুতেই এক ঐশ্বৰিক সৌন্দৰ্য নিহিত হৈ থাকে এই সৌন্দৰ্য বাহ্যিক ৰূপত নহয় বৰঞ্চ এটা আধ্যাত্মিক আৰু চিৰন্তন সৌন্দৰ্যৰ প্ৰতিফলন নেক্সট কোশ্চেন যে ভাৰত এইবিলাক আলোচনা কৰা হৈ গৈছে অলৰেডি চোৱা যে ভাৰতবৰ্ষৰ প্ৰাচীন শিক্ষা ব্যৱস্থাৰ মূল আধাৰ কি আছিল মূল্যবোধ শিক্ষা প্ৰথম অৱস্থাত মূল্য শব্দটো কি উদ্দেশ্যত ব্যৱহাৰ হৈছে আলোচনা কৰিছে অলৰেডি কিমান বাৰ আহিছে লিখা আছে মৰেল শব্দটো কৰ পৰা উৎপত্তি হৈছে লেটিন ভাষাৰ মৰিচ তাৰপিছত এইটো চোৱা মহিষী টলষ্টয়ৰ মতে সৌন্দৰ্যবোধ কি 2022 আৰু 24 আহিছে তেওঁৰ মতে সৌন্দৰ্যবোধ নিৰ্ভৰ কৰে সম্পূৰ্ণভাৱে ব্যক্তিৰ নিজস্ব গ্ৰহণযোগ্য ক্ষমতাৰ ওপৰত অৰ্থাৎ সৌন্দৰ্যবোধ বস্তুনিষ্ঠ নহয় ব্যক্তিনিষ্ঠ হয় ৰাষ্ট্ৰীয় শিক্ষা আৰু গৱেষণা শিক্ষণ পৰিষদে কিমানটা মূল্যবোধ কথা চিনাক্ত কৰিছে 84টা অৰ্থাৎ 84টা তাৰপিছত কোশ্চেন এইবিলাক পাঠৰ কোশ্চেন লাষ্টৰ বিলাক পাঠত থকা কেইটা কিন্তু অলৰেডি আলোচনা কৰিছো আমি গম পাইছাই তোমালোকে আদৰ্শবাদী দাৰ্শনিকসকলৰ মতে মূল্যবোধ কেইটা আৰু কি কি আদৰ্শবাদী দাৰ্শনিকসকলৰ মতে মূল্যবোধ তিনটা সত্যম শিৱম সুন্দৰম যি তিনটা চিৰন্তন মূল্যবোধ যাৰ কোনো পৰিৱৰ্তন নহয় ভাৰতীয় দৰ্শনে মূল্যবোধক কোন চাৰিটা শ্ৰেণীত ভাগ কৰিছে আৰু কি কি 2018 22 and 25 আহিছে কোন চাৰিটা ভাগত ধৰ্ম অৰ্থ কাম আৰু মোক্ষ
প্ৰকৃততে মূল্যবোধক কি দৃষ্টিকোণৰ পৰা বিচাৰ কৰা হয় সামাজিক দৃষ্টিকোণৰ পৰা বিচাৰ কৰা হয় এইটো চোৱা 2018 আৰু 20 আহিছে তোমালোকৰ টাইমতে ইম্পৰ্টেন্ট আছে যে সহজ অৰ্থত মূল্যবোধ মানে কি বা মূল্যবোধ কাক বলে যে সহজ অৰ্থত মূল্যবোধ হৈছে আমাৰ সামাজিক জীৱন সুস্থভাৱে পৰিচালনা কৰিবৰ বাবে বা সামাজিক জীৱন নিয়ন্ত্ৰণ কৰাৰ বাবে কিছুমান নীতি আৰু আদৰ্শ যিবোৰ মানুহে শিক্ষণ আৰু সামাজিকীকৰণৰ যোগেদি আয়ত্ত কৰে কিহৰ পৰা শিক্ষাৰ জৰিয়তে আৰু সামাজিকীকৰণ অৰ্থাৎ সমাজৰ পৰা যিবিলাক আয়ত্ত কৰে নেক্সট কোশ্চেন 2023 আহিছে মনোবিজ্ঞানীসকলে শিশুৰ নৈতিক বিকাশৰ বিষয়ে কেইটা আচৰণৰ কথা চিনাক্ত কৰিছে আৰু কি কি 2023 আহিছে যে মনোবিজ্ঞানীসকলে শিশুৰ নৈতিক বিকাশৰ বিষয়ে অধ্যয়ন চলাই চাৰিটা আচৰণৰ কথা চিনাক্ত কৰিছে নাম্বাৰ 1 পৰোপকাৰিতা নাম্বাৰ 2 দায়িত্ববোধ নাম্বাৰ 3 নৈতিক স্বতন্ত্ৰতা আৰু নাম্বাৰ 4 যুক্তিনিষ্ঠতা নৈতিক স্বতন্ত্ৰতা মানে কি এটো কোনবা চনত আহিছিল অলপ আগত আলোচনা কৰিছো এতিয়া আহিল দীঘল কোশ্চেন ঠিক আছে গতিকে দীঘল কোশ্চেন বিলাক মই আৰু লাইন বাই লাইন নকও বহুত দীঘলীয়া হৈ যায় ভিডিও বিলাক এটো তোমালোকে নিজে নিজে চাই লবা আদৰ্শবাদী দাৰ্শনিকসকলৰ মতে আধ্যাত্মিক মূল্যবোধ মানে কি 2017 আৰু 23 আহিছিল ঠিক আছে 26 ইম্পৰ্টেন্ট আছে চাই লবা ইজি আছে মানে দুনিয়াকৈ পঢ়ি পেলাই বনাই লিখিবলৈ চেষ্টা কৰিবা এতিয়া মুখস্থ কৰিলে কি হয় প্ৰতিটো লাইনটো আৰু সেম টু সেম লিখিব নোৱাৰিবা সেই কাৰণে সামাৰিটো বুজি পেলাই কনসেপ্ট লৈ পেলাই নিজে বনাই লিখিবলৈ যত্ন কৰিবা নেক্সট কোশ্চেন টু সোয়া 2025 বতাইছে 1922 and 25 কি কোশ্চেন টু নন্দনতাত্ত্বিক মূল্যবোধে কি কি বিষয় সামৰি লয় চুমুকৈ আলোচনা কৰা কি সোয়া নিজে পঢ়ি লবা অলপ এইবিলাক তাৰপিছত নেক্সট কোশ্চেনটো হল চিৰন্তন মূল্যবোধ সম্পৰ্কে চুমুকৈ বুজাই লিখা এইটো ইম্পৰ্টেন্ট আছে 26 এর কারণে চিরন্তন মূল্যবোধ কেইটা পাইছো আমি তিনটা যে তিনটাৰ কোনো পৰিৱৰ্তন নহয় কি কি আছিল সত্যম হিবম আৰু সুন্দৰম এইবিলাকৰ বিষয়ে লিখিব লাগে নেক্সট নৈতিক মূল্যবোধৰ ধাৰণাই কি কি কথা সামৰি লয় আলোচনা কৰা নৈতিক মূল্যবোধে মানে কি কি বস্তু সামৰি লৈছে সমাজৰ ৰীতি-নীতি মানি চলাটোৱে হল নৈতিকতা আমি পাইছো না অলপ আগত গতিকে কি কি বস্তু আছে ইয়াৰ ভিতৰত পঢ়ি পেলাই বনাই লিখিবা মই কলেতো লাইন বাই লাইনে কৈ দিম এতিয়া বুজাবলৈ গলেতো বহুত মানে ভিডিও বিলাক দীঘলীয়া হৈ যায় যে তোমালোকে ভিডিও বিলাক নাচাবা কাৰণ ইমান দীঘলীয়া লং টাইম ধৈৰ্যটো যে কম হয়না নহয় গতিকে তোমালোকে চাবা কিছুমান বস্তু তোমালোকৰ ওপৰত এৰি দিছো ঠিক আছে গতিকে ইম্পৰ্টেন্ট কোশ্চেন বিলাকে মই আলোচনা কৰি দিম আৰু যদি আলোচনা কৰিব লাগে দেন মোক কমেন্ট বক্সত জনাবা নেক্সট ভিডিওৰ পৰা মই ধুনীয়াকৈ আলোচনা কৰি দিম এইটো কোশ্চেন ইম্পৰ্টেন্ট 26 এর কাৰণে অৰ্থাৎ এই লেসনটোৰ পৰা 2026 এর কাৰণে তিনটা কোশ্চেন ইম্পৰ্টেন্ট এটা চিৰন্তন মূল্যবোধ এটা আধ্যাত্মিক মূল্যবোধ আৰু এটা হল যে মূল্যবোধ সম্পৰ্কে তোমাৰ কি ধাৰণা তাক চুমুকৈ ব্যক্ত কৰা অথবা ভাৰতীয় দৰ্শনত মূল্যবোধ সম্পৰ্কে চুমুকৈ লিখা 2020 আৰু 24 আহিছিল এই তিনটা কোশ্চেন বেছি ইম্পৰ্টেন্ট 26 এর কাৰণে দীঘল কোশ্চেনৰ ভিতৰত ঠিক আছে চাই লবা ইয়াতে খালি মূল্যবোধৰ বিষয়ে লিখিব মানে হল লেসন আলোচনা এবাৰ সামারি টাইপ পঢ়ি পেলাই আধ্যাত্মিক সোমাই যাব তাৰপিছত তোমাৰ নৈতিক সোমাই যাব মানে সকলো বস্তু ইয়াতে অলপ অলপ কৈ সোমাই যাব কিন্তু মেইনলি মূল্যবোধৰ বিষয়ে আগত লিখিব লাগিব নেক্সট সোয়া এটো আছে লাস্ট কোশ্চেন এটো তোমালোকৰ পাঠত নাই একচুয়ালি কোশ্চেনটো কিন্তু মই দি দিছো যেহেতু পৰীক্ষাত আহিছে আৰু ইম্পৰ্টেন্ট আছে সকলোৱে আশা কৰো বুজি পাইছা আৰু মোৰ এনেকুৱা প্ৰতিটো ভিডিও পোৱাৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা লগতে নিজৰ ফ্ৰেণ্ড বিলাকৰ লগত শেয়াৰ কৰিবা আৰু তোমালোকৰ যেহেতু টাইমো খুবেই কম বেছি দিন নাই আৰু এতিয়া মাত্ৰ তোমাৰ এক বছৰ টাইম পাইছিলা চাওতে
অক্টোবৰ আহি পালে, গতিকে অনলি 3 মান্থ টাইম আছে। গতিকে ইমান দিন যদিও ইমান ভালকৈ পঢ়া নাই, এই 3টা মাহ ভালকৈ পঢ়াটো এতিয়াও সোমাই আছে ভাল ৰিজাল্ট কৰিবলৈ। গতিকে এই 3 মাহ ভালকৈ পঢ়িলে তথাপিও ৰিজাল্ট কি হ'ব, ভাল হ'ব। বুজি পালানে? আশা কৰোঁ সকলোৱে বুজি পাইছা। গতিকে মোৰ প্ৰতিটো এনেকুৱা ভিডিঅ' পোৱাৰ কাৰণে মোৰ এই চেনেলটো দৰ্পণ অসম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লগতে নিজৰ বন্ধু বান্ধৱীবিলাকৰ লগত শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাবা। ঠিক আছে? থেংক ইউ ষ্টুডেণ্টছ।